জলফাই পিটিকা। জলফাই আপোনালোকে মানুহৰ পৰিমাণ অনুসৰি ল'ব। মই জলফাই পিটিকিবৰ কাৰণে ধনিয়া লৈছোঁ, জলকীয়া দুটা লৈছোঁ, পিঁয়াজ আধা লৈছোঁ আৰু চেনি নিমখ। এয়া চচপেন এটাত মই জলফাইকেইটা বইল কৰি লৈছোঁ। অলপ ঠাণ্ডা হ'ব দিছোঁ বইল কৰাৰ পাছতে। আৰু এয়া মই এতিয়া জলফাই ঠাণ্ডা হ'ল, তাতে পিঁয়াজ কাটি দিছোঁ, জলকীয়া কাটি দিছোঁ, নিমখ দিছোঁ, অলপ চেনি দিম কাৰণ জলফাই টেঙা হয়, সেইটো কাৰণে মই চেনিও দিব লাগিব, নিমখো অলপ দিব লাগিব, তেতিয়া খাবলৈ বহুতো সোৱাদ হয়। চেনি দিছোঁ, নিমখো অলপ দিছোঁ, মিঠাতেল দিম। জলফাইটো ফাটি গৈছে, বইল কৰাৰ পাছতে সিজিলে মানে জলফাইটো ফাটি যায়। এই জলফাই পিটিকাটো খাবলৈ বহুতেই সোৱাদ হয়, আপোনালোকে এবাৰ খাই চাবচোন।